বিৰোধিতাই কৰিছে মই এছৰ লগত আছিলোঁ কিন্তু 17 বছৰে বি পি পিয়ে যি কৰিছে সেইটো আপোনালোকে চবেই জানে বা বি টি এ ডি জনতাই জানে এতিয়া নেক্সট 5 বছৰ আহিলে প্ৰমোদ বড়ো চৰকাৰ যি পৰিৱৰ্তনৰ শ্লোগান লৈ প্ৰমোদ বড়ো আহিছিলে বি টি এ ডিত চৰকাৰ গঠন কৰিছিলে সেয়া এক মানে ভুৱা প্ৰতিশ্ৰুতিহে হ'ল আজি চাওক আজি প্ৰমোদ বড়ো এনেকৈ এটা শ্লোগান দিছিলে যে আমি হিন্দু মুছলিম বড়ো ৰাজবংশী ভাই ভাই কিন্তু চৰকাৰত অহাৰ লগে লগে সকলো পাহৰি গৈ সেই অকলে মানে ৰজা হৈ গ'ল আজি আমি প্ৰতাৰণাৰ বুলি আমাক অৱহেলিত কৰিছে বঞ্চনা কৰিছে প্ৰবঞ্চনা কৰিছে আমাৰ লগত যাৰ কাৰণে আমি আজি গুৰুত্বপূৰ্ণ এটা হেৰিত স্থান পায়ো মই এ পি পি এল বাদ দি পেলাই আহি এ পি পি যোগদান কৰি আজি কোকৰাঝাৰ জিলাৰ জেনেৰেল ছেক্ৰেটাৰী এডমিট হিচাপে মই ইয়াত মানে স্থান পাইছোঁ আৰু অঞ্জলি দৈমাৰীৰ নেতৃত্বত আমাৰ যিটো এ পি পি দল গঠন হৈছে এই এ পি পি দলটোৰ দৰকাৰ আছে প্ৰয়োজন আছে বি টি এ ডিত যেনেকৈ কৈছিলে প্ৰমোদ বড়োৱে কৈছিলে যে পৰিৱৰ্তন দৰকাৰ প্ৰমোদ বড়ো চৰকাৰ এতিয়া আমি ক'ব খোজোঁ পৰিৱৰ্তন দৰকাৰ অঞ্জলি দৈমাৰীৰ এ পি বি চৰকাৰ দৰকাৰ আৰু বাউসুঙুৰি সমষ্টিত আমাৰ উদাংচিৰিৰ দৰকাৰ আছে কাৰণ আজি ই পি পি এলে যিখিনি কৰি আছে তাৰ কাৰণে আজি সকলোৰে মোহভংগ হৈছে কোনো এজন মানে আমাৰ যিখিনি অনাবড়ো মানুহ কোনো এজন অনাবড়ো মানুহে আজি তাত কোনো সুবিধা পোৱা নাই আমাক কৈছিলে আপোনালোকে আমাক সংগ দিয়ক আমাক হেল্প কৰক আমাৰ লগত থাকক আপোনালোকক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন দিম এম চি এল এ নমিনেট এম চি এল এ দিম কিন্তু নমিনেট এম চি এলও দিয়া নহ'ল মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডো দিয়া নহ'ল বা অন্য জনগোষ্ঠীৰ যিবিলাক ডেভেলপমেণ্ট নামমাত্ৰহে কোনো কামত একো কৰা নাই ফুটুকাৰ ফেন হৈ মানে ভাহি উঠিছে আৰু যাৰ কাৰণে আমি এতিয়া অঞ্জলি দৈমাৰীৰ নেতৃত্বত যিটো দল গঠন হৈছে এ পি বিক আমি আগুৱাই লৈ যাম এ পি বিৰ লগত আমি খোজত খোজ মিলাই আগুৱাই যাম ধন্যবাদ কিমানটা চিট দখল কৰিব পাৰিব বুলি আমি মিনিমাম 10টা চিট ল'মেই